হাই ফ্ৰেণ্ডছ, ভাৰতী কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি বিশ্বকৰ্মা পূজাৰ উপলক্ষে আজি মোৰ কিটচেনত মই ৰান্ধিবলৈ লৈছোঁ বুট দাইল, ৰঙালাও আৰু নাৰিকলৰ এটা নতুন ৰেচিপি। লগতে আছে বইল ৰাইচ কেক আৰু আটাৰ লাডু। আহকচোন এতিয়া আমি পলম নকৰি মোৰ ৰেচিপিটোৰ বিষয়ে জানো। এই কেকটো মই এবাৰ আপোনালোকক বনাইছিলোঁ। ৰাইচ কেক মানে জাপচৰু ভাপত দিয়া পিঠাও বুলি ক'ব পাৰি। এই বাচনটোৰ বিষয়ে বহুতে মোক ইনবক্সত কমেণ্ট কৰিছিলে যে এই বাচনটো আপুনি ক'ত পায় আৰু পিঠাটো দেখিবলৈ ইমান ধুনীয়া হৈছে। তেতিয়া মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ যে এই বাচনটো মই আজি প্ৰায় 10 বছৰ আগতে মৰিগাঁৱৰ পৰা আনিছিলোঁ। এই বাচনটো আপোনালোকে য'ত কাঁহৰ বাচন বৰ্তন পোৱা যায় তাত খবৰ কৰি চাব, তাতে পাব চাউল আৰু এই সামান্য পৰিমাণে মই নাৰিকলৰ গুড়া লৈ লৈছোঁ আৰু এইখিনিত তিল আৰু গুড় একেলগে মিক্সিত পিচি লৈছোঁ। ইয়াত পিস্তা আছে, কাজু আছে। তেতিয়া এই পিঠাগুড়িখিনিত নাৰিকলটো মিলাই দিম। এনেকৈ মিলাই ল'ব লাগিব। অলপ গোটা গোটা হৈ গৈছে। এতিয়া অকণমান ভাগি ল'ম, হাতেদি মোহাৰি ল'ম। জাপচৰুটো মই আধালৈকে পানী দি লৈছিলোঁ। এতিয়া পানীখিনি উতলিছে। উতলাৰ লগে লগে মই এই কাপোৰখন ইয়াতে দি দিছোঁ। এইটো চাওক। আপোনালোকে যিমানটা প্ৰলেপ দিব বিচাৰে সিমানটা দি ল'ব। তিলটো বগা বগা দেখিছে যে, এইটো বাকলি, তিলৰ বাকলিটো ভালকৈ গুচাই লৈছোঁ, সেইকাৰণে বগা বগা হৈছে। আপোনালোকে জাপচৰুটোৰ সমান জোখত এনেকৈ পিঠাগুড়িখিনি দি ল'ব। এইখিনি হৈ গৈছে, সমান হৈ গ'ল। ইয়াতে মই কাঁহীখন দি দিছোঁ। মধুৰ বাচন এইকাৰণেই দিছোঁ যাতে ভাপটো বাহিৰ হৈ যাব নোৱাৰে। এতিয়া বুট দাইলটো হৈ গ'ল, নমাই দিছোঁ। এতিয়া মই লাডু কেইটামান বনাবলৈ ৰেডি কৰি লৈছোঁ। মই আটা আৰু জালুক দি লাডু কেইটামান বনাম। এতিয়া মই ইয়াতে ঘি এচামুচ দি দিছোঁ। আটাখিনি দি দিম। নাৰিকল দি দিম। মচলা হৈ গৈছে আটাখিনি, আটা আৰু নাৰিকলখিনি, জালুকখিনি দিছোঁ। জালুক এচামুচ দিছোঁ। এতিয়া মই ইয়াতে পিচি থোৱা চেনি 3 চামুচ দি দিম। এইখিনি ভালকৈ মিলাই ল'ম। এতিয়া মই ঘি 4 চামুচ দি দিম। দি আকৌ ভালদৰে এইখিনি সানি ল'ম।
তেলটো গৰম হৈছে। ইয়াতে মই পাঁচফোৰণ দি দিছোঁ আৰু এইকেইটা শুকান জলকীয়া দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। এই কেকটো হৈ গ'ল, জাপ সৰু ভাপত বনোৱা পিঠাটো হৈ গৈছে। এতিয়া মই পিঁয়াজখিনি প্ৰায় ভাজ খাইছে। এতিয়া ইয়াতে মই আদা নহৰু পিচি থোৱা আদা নহৰু এচামুচ দি থৈছোঁ। নহৰু গোন্ধটো পাই গ'ল ইয়াৰ পৰা। এতিয়া মই ইয়াতে কুটি থোৱা ৰঙালাওখিনি দি দিছোঁ। গেছটো কমাই ৰঙালাওখিনি অকণমান সিজালৈকে এতিয়া ঢাকন মাৰি মই থৈ দিম। কল অলপ আছিলে, ড্ৰাই ফ্ৰুট অলপ আছিলে, সেয়েহে ভাবিলোঁ ফ্ৰুট চালাড এখন বনাওঁ। তাৰ কাৰণে ৰেডি কৰি লৈছে নাৰিকলৰ গুড়া, ক্ৰীম আৰু এইটো মিল্ক মেড। এতিয়া মই ইয়াতে বাদাম আৰু কলা আমুলকেইটা লৈছোঁ ইয়াতে। এতিয়া এইখিনি মিক্সিত পিচি থৈছিলোঁ চেনি, এই চেনিখিনি দি দিছোঁ। চেনি 2 চামুচ, ক্ৰীমটো ইয়াতে ঢালি দি দিছোঁ। ইয়াতে এতিয়া মই নাৰিকল দি দিছোঁ। এতিয়া মই ইয়াত মিল্ক মেড দি দিম। হুইপ ক্ৰীমখিনি প্ৰায় হৈ গৈছে। এতিয়া এইখিনি মই 10 মিনিটমান ফ্ৰিজত থৈ দিম। ৰঙালাওখিনি প্ৰায় হৈ গ'ল। এতিয়া ইয়াতে মই নাৰিকলটো দি দিম। অলপ বেছিকৈ দিব লাগিব, সেয়েহে মই ফুল এবাটি, এই বাতিটো এবাটি দি দিছোঁ। মই আদা নহৰু, ৰেড চিলি আৰু জিৰা একেলগে মিলাই লৈছোঁ। ইয়াতে ঢালি দিম এতিয়া।
আদা নহৰু আৰু নৰসিংহ পাত লৈ লৈছোঁ আৰু এই পুৰি লোৱা বিলাহীকেইটা বাকলি গুচাই ল'ম। এটা দি দিছোঁ। ইয়াতে মই এতিয়া এই শুকাই থোৱা ভোট জলকীয়া আধা চামুচ দি দিছোঁ।